चिराङाव फिन हाग्रा हाखौ आयेन बेरेखा दखल खालामनानै थानायफोरखौ होखारस्रांदों हाग्रा बिफाना। चिरां जिल्लानि रुनिकाटा हाग्रा बिफाना आयेन बेरेखायै हाग्रानि हा दखल खालामनानै थानायनि सायाव दासान्दि गोख्रों राहा लागासिनो थानायखौ नुनो मोनगासिनो। बावैसो सान सिगां रुनिकाटा पुलिस थाना आरो रेन्जनि सिङाव गोग्लैनाय भारत भुटान सिमनानि देवस्रि ओनसोलनि खारायबारि हाग्रायाव आयेन बेरेखा हाग्रानि हा दखल खालामनाय मोन 30सो नखरफोरखौ होखारस्रांनायखौ नुनो मोन्दोंमोन। बेनि उनाव दिनै फिन रुनिकाटा थाना आरो रेन्जनि सिङाव गोग्लैनाय भारत भुटान सिमना ओनसोलनि सान्तिपुर हालामनि 5 नं उदालगुरि खुंग्रेब दैसानि सोनाब फारसे हाग्रायाव आयेन बेरेखा हा दखल खालामनो नाजानायखौ होखारस्रांबावदों चिरां जिल्लानि रुनिकाटा रेन्ज हाग्रा बिफान आरो हाथिसार SSPनि जथाय हान्जाया। हाग्रा बिफाननि मावफारि आरो SSP सान्थ्रि हान्जाफोरा दिनै हा दखल खालामनानै थाहैनाय सुबुंफोरनि न'सा आरो मैगं आबादथिलि बायदिफोरखौ आबुङै खहा खालामदों। এইটো আমাৰ কৰণীয় বুলি মই ক'ম। ইয়াৰ আগতেও আমি এই কৰাইবাৰী এৰিয়া আৰু যোৱা বছৰ ইয়াৰ উত্তৰত যিখিনি এলেকাত মানে সিহঁতে বেদখল কৰিল সিহঁতক আমি আঁতৰাই দিছিলোঁ আৰু এইটো বছৰতো আমি আজি এইটো সিহঁতে বেদখল হিচাপে সিহঁতে ইয়াতে বাস কৰিব বিচাৰিছে, সিহঁতক আমি ইয়াৰ পৰা আঁতৰাই দিব মানে চেষ্টা কৰিছোঁ। যে ইয়াত সিহঁতে বহুত ধ্বংস কৰিল আমাৰ মানৱ জীৱনত। ইয়াতে বিভিন্ন প্ৰাণীৰ বিভিন্ন স্পেচিছৰ গছ গছনি পোৱা যায়, বনচম, লালি, খেকৰাচি, ককন আৰু বিভিন্ন প্ৰাণীৰ ইয়াতে জীৱ জন্তু মূল্যৱান পোৱা যায় আৰু ইয়াতে মেডিচিনেল প্লাণ্ট বহুত আছে আৰু ইয়াতে নেচাৰেল অৰ্কিড পোৱা যায় যিবিলাক বহুত মানুহৰ কাৰণে বহুত মানৱ জীৱনৰ কাৰণে বহুত মূল্যৱান। সেইবিলাক ধ্বংস কৰি ইয়াতে মানে মানুহ নিজৰ স্বাৰ্থৰ কাৰণে ইয়াতে জংঘল ধ্বংস কৰি ইহঁতে ইয়াতে বাস কৰিব বিচাৰিছে বেদখলকাৰী হিচাপে আৰু ইয়াতে খেতি বাৰী কৰি সিহঁতে ইয়াতে বাস কৰিব বিচাৰে। আমি শুনা মতে সিহঁতে ইয়াতে মানে বিজনেছ কৰা নিচিনা আমি শুনা পাইছোঁ। ইয়াত কেইজনমান দেৱানী আছে, সেই দেৱানী বোলে ইয়াতে প্লট হিচাপে ইয়াতে 30,000কৈ বিক্ৰী কৰি আছে। তো সেই দেৱানী যিবিলাক ইয়াতে দেৱানী কৰি আছে আমাৰ জংঘলখন লৈ সিহঁতক আমি অতি সোনকালে 2-3 দিনৰ মাজতে আমি সিহঁতক মানে তদন্ত কৰি ওলোৱাৰ পিছত সিহঁতক জেলত দিয়া হ'ব। আমি আজি ইয়াতে 20-25টা ঘৰ মান আমি ইয়াতে ধ্বংস কৰিলোঁ, সিহঁতক এজেকশ্যন কৰিলোঁ। ইয়াত যিমান কোটাৰ দা পোৱা গৈছিল সিহঁতে ইয়াতে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে আমি এইবিলাক বস্তু আমি চব আজি চিজ কৰি ল'লোঁ আৰু সিহঁতক ইয়াতে আৰু থাকিব পুনৰাই দিয়া নহ'ব। আকৌ যদি ইনক্ৰচমেণ্ট কৰে সিহঁতে ইয়াতকৈ আৰু কঠিন আমি ইয়াত মানে কঠিন আৰু ইয়াতে মানে ইয়াতকৈ কঠিন কিবা এটা পদক্ষেপ আমি ল'ম। আজি আমি এনে ঘৰটো ভাঙাই সিহঁতক ইয়াৰ পৰা ওলোৱাৰ কিবা এটা আৱাজ দি দিছোঁ। পুনৰবাৰ যদি ইয়াতে সোমাই আমি সিহঁতক চব জেল খুৱাম। ছাৰ কিছুমান সংগঠনে কৈ আছে যে এই সময়ত লকডাউনত এনেকুৱা কৰিব নালাগিছিল, কি কয় আপুনি? ইয়াতে লকডাউন বুলি নহয়, যি সময়ত আমি পেটত মানে ভাত লগা হৈছে সেই সময়তে আমি কৰিব লাগে। আমি আজি যে কৰিলোঁ সেইটো আমাৰ বহুত লেট হৈছে, আমি আকৌ আগতে কৰিব লাগিছিল। ইয়াত ক'ভিড আৰু ক'ভিডৰ কথা নাহে, এইটো যি সময়ত যি কাম কৰিব লাগে সেইটো কৰিব লাগিব, সেইখিনি আমাৰ কথা। এইটো বহুত ইম্পৰ্টেণ্ট, যিহেতু মানৱ জীৱন, আমি অক্সিজেন নহ'লে আমি জীয়াই থাকিব নোৱাৰে। যদি গছ গছনি ইয়াতে এটাই আছে যে মানৱ জীৱন যদি অক্সিজেন নহ'লে যদি মানে জীয়াই থাকিব নোৱাৰে, তো অক্সিজেন আমাক দিব পৰা এটাই আছে গছ গছনি। এতিয়া গছ গছনি যদি আমি কাটি পেলোৱা হয় তেতিয়া আমি অক্সিজেন ক'ৰ পৰা পাম? আজি অক্সিজেন নহ'লে আমি অক্সিজেন নোহোৱাৰ বাবে আমি ভাৰতত বেলেগ দেশৰ পৰা আমি খিনি লৈ আহিব লগা হয়। যে আজি চাওক আপোনালোকে, আমি এটা গছ প্ৰতি এটা মানুহে খুব বেছি পাব 10,000 20,000। আমি মূল্য দি আমি এইটো মানে কম্পেয়াৰ কৰা নাযায়, তথাপিও মানে কথাত মানে মই ক'ব বিচাৰিছোঁ যে 10,000 পাই যদি এইটো যদি জন্মৰ পৰা যদি মৰালৈকে এটা গছ আমি যদি হিচাপ কৰে কিমান লিটাৰ অক্সিজেন দিয়ে, এইটো 3 crore বেছি এইটো ভেলুৱেবল হৈ যায়। তেতিয়া যিমান মানে গছ গছনি আছে ইয়াত মানে আকৌ মানে ৰোপণ কৰাৰ আমি চেষ্টা কৰিম আৰু ইয়াতে মানে যিবিলাক মানে জীৱ জন্তু আছে, জীৱ জন্তু খোৱা খাদ্যৰ সিহঁতৰ গছ গছনি মানে ফল মূল যেন খাব পাৰে
সেইবিলাকৰ মানে ৰোপণ কৰাৰ আমি ব্যৱস্থা কৰিম। ইলেকশ্যন কৰাৰ আগত নটিচ কিবা দিয়া হৈছিল নেকি? নটিচ মানে আমি সদায় আহি থাকোঁ ইয়াতে, আমি 2-4 দিন আগতে সিহঁতক ৱাৰ্ণিং দি গৈছিলোঁ যে ইয়াৰ পৰা অতি সোনকালে আপোনালোকে গুচি যাওক, যে ইয়াতে থাকিব নোৱাৰে, সেইটো বেদখল, ইহঁতে কোনো পধ্যে মাটি পাব নোৱাৰে আপোনালোকে। আৰু সেইটো কাৰণে মানে আমি ক'ব লগা হয় সিহঁতে মানে লেণ্ডলেছ মানুহ নহয়, সেইবিলাক মানুহক আমি ক'ৰ পৰা আহিছে, ক'ৰ পৰা ইয়াতে আহি সেইটো বিজনেছ কৰিছে সেইটো আমি গম নাপাওঁ নহয়, গম পাওঁ। সিহঁতে চবৰে বাৰী বাগান ঘৰ চিটাইভাৱে সিহঁতৰ মাটি সংসাৰ আছে, যে সিহঁতে মানে ইচ্ছাকৃতভাৱে বেপাৰ পাৰ্পছত সিহঁতে ইয়াতে লকডাউন সুবিধা লৈ য'ত মানে বেলেগত ঘূৰিব নোৱাৰে, তাত যাব নোৱাৰে, বেপাৰ কৰিব নোৱাৰে, এনে অকাম হিচাপে সিহঁতে জংঘলত সোমাই মাটি মানে জংঘল কাটি সিহঁতে বেপাৰ কৰাৰ এটা ব্যৱস্থাটো কৰিছে। সেইটো বাদেও আৰু বেলেগত আছে বুলি বেলেগত আছে, হয় হয় হয়, এইটো আছে বুলি আমি শুনা পাইছোঁ। সেইটো আমি কালি পৰহিৰ ভিতৰত মানে এটাৰ পিছত এটা ষ্টেপ লৈ আমি কৰি যাম। मैं सुखबीर सिंह 6 बटालियन SSB कोकराझार की जी कंपनी दादगिरी का कंपनी कमांडर हूँ और मेरे साथ इंस्पेक्टर मिश्री लाला जंग, ये टुकरा बस्ती एफ कंपनी के कंपनी कमांडर के चार्ज पर है। हमारे को रेंजर साहब श्री जसमनी मूसाहारी ने फ़ोन पर बताया है कि कुछ एरिया में इनक्रोचमेंट हुआ है, उनमें से जो स्ट्रक्चर बना है उसको डिस्ट्रॉय करना है, सिक्योरिटी प्रदान कीजिए, क्योंकि ये इलाका हमारे AOR के अंदर ही आता है, इसलिए हम इसके ज़िम्मेदार थे। तो हम अपनी टीम के साथ यहाँ पर पहुँचे, फॉरेस्ट के साथ मिलकर देखा कि 20-25 घर बना हुआ है जो अवैध कब्जा कर लिया गया है, और गांव का नाम भी अपनी तरफ से इन्होंने सेटल करके उदालगुड़ी 5 नंबर घोषित कर दिया है। तो इसलिए इसको हमने इनकी मदद किया है, हमने सिक्योरिटी प्रदान किया है, बाकी फॉरेस्ट टीम ने डिस्ट्रॉय कर दिया है। ऐसे ही जंगली जानवर हाथी वगैरह निकल के बस्ती में जा रहा है, पीछे 1-2 एक्सीडेंट भी हुए, आदमी मारे गए। यही कारण है कि जंगल सिकुड़ता जा रहा है और जंगली जानवर बाहर आ रहे हैं, हाथी बाहर आते हैं तो फिर नुकसान करेंगे। इसलिए जनता को भी जागरूक होना चाहिए कि जंगल के ऊपर कब्जा ना करें, अपना ये हर एक को रोटी रोजी मिलती है, उसी से काम चलाएं, इलीगल तौर पर जंगल की लकड़ी काट कर ना बेचें। और लोकल बताऊँ कि इसको रिजर्व फॉरेस्ट तो है ये, लेकिन इसको रिस्ट्रिक्टेड कर देना चाहिए कि कोई भी आदमी इसके अंदर ना जाए, बाउंड्री वगैरह कर दी जाए और रिस्ट्रिक्टेड कर दिया जाए। यही है। थैंक यू।